Hello everyone, welcome back to my channel Fiesta Tube. So আজি হৈছে 31st of December আৰু আজিটো ৰাতি অলপমান স্পেশাল হ'বই নহয় জানো আপোনালোকেও চাগে কিবা স্পেশাল কৰি সো মই দেখাই আছো আপোনালোকক আজি আমাৰ ঘৰত কি স্পেশাল বনাইছে সো আজি আমি ভাবিছো অলপমান টেৰেছত খাম বুলি যেহেতু আজিলৈকে খোৱাগে নাই টেৰেছত এবাৰ খাইছিলো টেৰেছৰ ৰুমত কিন্তু বহুত শৰ্ট টাইমৰ কাৰণে আৰু বেছিকৈ খোৱা নহ'লে গুচি কিবা এটা প্ৰব্লেম আছিল নেকি গুচি আহিব লগা হ'ল সো আজি ভাবিছোঁ নাই আজি বনাই মেলি লৈ যাম আৰু তাতে কিছুমান বাৰ্বিকিউ তাতে ওপৰতে কৰিম সো ইয়াতে এইখিনি এতিয়া লৈ যাম ওপৰত কি কি বস্তু আছে অলপমান বস্তুখিনি লৈ যাব লাগিব ওপৰলৈ আৰু মই ইয়াতে দেখাই আছোঁ আপোনালোকক কি বনাইছে আজি এইখিনি চিকেন নেকি আচ্ছা এইখিনি চিকেন হয় আৰু এইখিনি প্ৰনছ আচ্ছা আচ্ছা আৰু এইখিনি হৈছে বাৰ্বিকিউ কৰিম আৰু এইখিনি চিকেন পপকৰ্ণ ন চিকেন পপকৰ্ণ কৰিম আৰু এইটো বনাইছে আম্মুৰ স্পেচিয়েল হাঁহ আৰু এইফালে পোলাও হৈ আছে দেই আৰু এইফালে চাওক এইফালে বাৰ্বিকিউ লগত খাবলৈ গ'লে পুদিনা চাটনি বনাব এইখিনি ৰেডি কৰি আছে আৰু এইফালে বনাই আছে চ' আজি এইটো খাই চাম কি হয় বা নতুনকৈ নতুনে চাগে নাজানো আজি আমাৰ ঘৰত ফাৰ্ষ্ট আনিছে ইয়াৰ চকলেটটো খাইছোঁ কিন্তু দেই ভাল খাবলৈ কিন্তু ড্ৰিংকটো আজি ফাৰ্ষ্ট খাম লগতে বাৰ্বিকিউৰ কাৰণে মেয়নিজ লাগিব মেয়নিজ আনিছে আৰু এটা পাইছোঁ হাতে চাওঁ কি হয় এইটো তন্দুৰী মেয়নিজ আৰু এটা আছে এইটো চেণ্ডউইচ ব্ৰেড অ'কে এইটো মিল্ক চকলেট আৰু এইটো হৈছে ক্ৰীম আমুল ফ্ৰেছ ক্ৰীম ইফালে মায়ে অইল দি আছে আৰু একো নাই আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক আমাৰ গছৰ কমলাটো দেখিছে এইটো চবতকৈ সৰু কমলা এইটো এওঁ ভাবিছে কণীৰ কুহুম বুলি ভাবিছিলে টেবুলত থৈ দিওঁতে ইমান সৰু সেইকাৰণে থৈ দিছোঁ ইমান মৰম লাগিছে দেখিবৰ কাৰণে কমলাকেইটা খুব টেঙা মোৰ বেটি শুই আছে আৰামছে শুই আছে নহয় জান চ' তাই শুই আছে আৰু ওপৰত লৈ যাব লাগিব ওপৰত চব ৰেডি কৰি আছে এওঁলোকে আৰু এইফালে এতিয়া চিকেন তন্দুৰী বনাই আছোঁ চ' এতিয়া ইয়াৰ ফ'ৰ্থ ফ্ল'ৰত পাইছোঁহি ফ'ৰ্থ ফ্ল'ৰ ৰুমটো এনেকুৱাই একো নাই ইয়াত বিশেষ এইটো এনেই পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে ৰুমটো ৰাখিছে আৰু খালীকৈ তেনেকৈ আছে আৰু বেটি ইয়াতে শুই আছে ইয়াতে শুৱাই থৈছোঁ তাইক আৰু এইবিলাক বস্তু আৰু মই দেখাই আছোঁ আপোনালোকক বাহিৰত কি হৈ আছে বাহিৰতো এনেকুৱা এয়া ৰেডি কৰি আছে এই হাজবেণ্ড চব ৰেডি কৰি আছে আৰু নালাগে এনেকৈ ঠিক আছে নাই এনেকৈ ঠিক আছে পা আৰু আমি এবাৰ কি কৰি আছোঁ জানেনে এবাৰ মই বাহিৰলৈ ওলাই আহোঁ এবাৰ এওঁ যায় ভিতৰলৈ মাইনাজনীৰ ওচৰত এতিয়া আছে মোৰ আব্বা আছে ওচৰত চব এবাৰ ভিতৰলৈ যায় এতিয়া মোক পঠাই দিছে বাহিৰলৈ কাৰণ কি মোৰো মন গৈ আছিল বাহিৰত কি হৈছে চাবলৈ আৰু এইফালে জুই ফুকিয়াই আছে চবফালে পিকনিক চব ফালৰ পৰা গান বাজি আছে খুব ভাল লাগিছে
খুব ঠাণ্ডাও বাহিৰত বেছি দেৰি মই বাহিৰত নাথাকোঁ কাৰণ মোৰ ঠাণ্ডা লাগিলে মোৰ বেটিৰো ঠাণ্ডা লাগি যাব চ' অলপ চলপ মই আপোনালোকক দেখাই যাম কি কৰিছোঁ কি নাই ঠিক আছে এইফালে চিকেন পপকৰ্ণ প্ৰনছ ফ্ৰাই এইখিনি প্ৰনছ আছে এইখিনিকে ফ্ৰাই কৰি আছোঁ আৰু এইখিনি চিকেন পপকৰ্ণ খাই লোৱা এইবিলাক পিছত কৈ থাকিবা খাই এয়া খাই আছোঁ মই বেছি খালে দিগদাৰ হ'ব ন মাইনাৰ আকৌ ভয় লাগে ন ৱাও ইমান ভাল লাগিছে জুইটোৰ ওচৰত আহি কি ভাল লাগিছে এইখিনি বাৰ্বিকিউ হৈ আছে এইফালে এইটো জুইটো অকণ বেছি হৈ গৈছে নি বাৰু বেছি হৈছে মই মোৰ ফালৰ পৰা নতুন বছৰৰ চবকে শুভেচ্ছা জনালোঁ আপোনালোকে ক'ৰ পৰানো চাই আছে কমেণ্ট বক্সত লিখি দিব কাৰণ মই কমেণ্টছ পঢ়ি খুবেই ভাল পাওঁ আৰু এতিয়া আমাৰ ডিনাৰ খোৱা টাইম হৈ গৈছে 11:40 হৈছে চ' ডিনাৰটো খাই লওঁ এতিয়া তাৰপিছততো ফোনৰ ওপৰত ফোন আহি যাব টাইম নহ'ব খাবলৈ চ' ভাবিছোঁ এতিয়া সোনকালে খাই লওঁ মই মোৰ ভিডিঅ'টো ইয়াতে সামৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব